ফ্ৰী টকা পালে সহায় যেন লাগে অসমত যেন ফ্ৰী আঁচনিৰ বাবে ৰেচ লাগি আছে কিন্তু চৰকাৰৰ কোনো টকাই ফ্ৰী নহয় আজিৰ ভিডিঅ'ত আমি কথা পাতিম অসমৰ ফ্ৰীবি সংস্কৃতি আৰু ইয়াৰ আৰম্ভণিৰ বিষয়ে স্বাধীনতাৰ পিছতে ভাৰতবৰ্ষত দৰিদ্ৰতা নিয়ন্ত্ৰণৰ বাবে চৰকাৰে বিভিন্ন কল্যাণমূলক আঁচনি তৈয়াৰ কৰিছিল সেই সময়ত এই আঁচনিবোৰ সঁচাকৈয়ে আৱশ্যকীয় আছিল য'ত চৰকাৰে খাদ্য স্বাস্থ্য শিক্ষা আদিবোৰ দিশত প্ৰধানকৈ গুৰুত্ব দিছিল কিন্তু সমস্যাৰ তেতিয়া আৰম্ভ হ'ল যেতিয়া ৰাজনৈতিক নেতাসকলে বুজি উঠিলে যে বহুসংখ্যক জনতাই ফ্ৰীতে বস্তু বা টকা লৈ ভাল পায় যাৰ কাৰণে ৰাজনৈতিক নেতাবোৰে এই আঁচনিবোৰ কেৱল ৰাইজৰ বা দেশৰ কল্যাণৰ বাবে নহয় নিৰ্বাচনত জয়ী হোৱাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিব ল'লে ভাৰতবৰ্ষত ফ্ৰীবিজ কালচাৰে নতুন মূৰ তেতিয়া ল'লে যেতিয়া 2006 বৰ্ষত তামিলনাডুৰ ডিএমকে চৰকাৰে নিৰ্বাচনী প্ৰচাৰত কালাৰ টিভি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে ডিএমকে চৰকাৰৰ মতে এই আঁচনিৰ উদ্দেশ্য আছিল ভিতৰুৱা গাঁও অঞ্চলৰ লোকলৈ এণ্টাৰটেইনমেণ্ট আৰু ইনফৰমেশ্যন পঠিওৱা আৰু টিভিৰ দ্বাৰাই ল'ৰা ছোৱালীক শিক্ষা দিয়া পিছলৈ ডিএমকে চৰকাৰে নিৰ্বাচনত জয় হৈ প্ৰায় 1 কোটি 60 লাখ কালাৰ টিভি বিলাইছিল যাৰ বাবদ প্ৰায় 4,000 কোটি টকাৰ খৰচ হৈছিল কিন্তু ডিএমকে চৰকাৰে এই আঁচনিক 2011 চনত বন্ধ কৰিছিল যেতিয়া সিহঁতে ইলেক্ট্ৰিচিটি কানেকশ্যন নথকা অঞ্চলত টিভি বিতৰণ কৰাৰ বাবে বিভিন্ন বিতৰ্ক আৰু সমালোচনাৰ সৃষ্টি হৈছিল কিন্তু এই আঁচনিৰ সফলতা দেখি বিভিন্ন ৰাজনৈতিক নেতাই বিভিন্ন আঁচনি ঘোষণা কৰিছিল 2006 চনতেই ডিএমকে চৰকাৰক দেখি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নৱম শ্ৰেণীৰ ছাত্ৰীবোৰক চাইকেল কিনিবৰ বাবে 2,000 কোটি টকাৰ ঘোষণা কৰিছিল আৰু সেই সময়ৰ পৰা এতিয়ালৈকে ফ্ৰী পানীৰ পৰা ফ্ৰী ইলেক্ট্ৰিচিটিলৈকে চাউল দালিৰ পৰা ফ্ৰী স্কুটিলৈকে এই আঁচনিবোৰ ইলেকশ্যন কেম্পেইনৰ অংশ হৈ পৰিছে এই আঁচনিবোৰৰ উদ্দেশ্য সঁচাকৈ পৰিপূৰ্ণ হৈছেনে সেয়া এক প্ৰশ্নৰ বিষয় ভাৰতবৰ্ষৰ পূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীদেৱে কৈছিল জনসাধাৰণৰ বাবে কেৱল শিক্ষা চিকিৎসা সেৱা আৰু ন্যায় বিনামূলীয়া হ'ব লাগে বিনামূলীয়া সুবিধাই মানুহক অসাৰ কৰি তোলে আৰু দেশক দুৰ্বল কৰি তোলে কিন্তু বিভিন্ন স্বাৰ্থ সিদ্ধিৰ বাবে নেতাসকলে পানীৰ পৰা গাড়ীলৈ ফ্ৰী দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে কোনোবাই 2,000 দিম বুলি ক'লে আনজনে 3,000ৰ প্ৰতিশ্ৰুতি অসমতো বৰ্তমান সময়ত বিভিন্ন ৱেলফেয়াৰ স্কিম চলি আছে অৰুণোদয় আঁচনি যাৰ দ্বাৰা অসম চৰকাৰ 38 লাখৰো অধিক মহিলাক প্ৰতিমাহে অত্যাৱশ্যকীয় সামগ্ৰী কিনিবৰ বাবে 1200 পৰা 1500 টকাকৈ দিয়ে অৰুণোদয় আঁচনিৰ নামত চৰকাৰৰ বছৰত প্ৰায় 5,500 কোটিৰো অধিক খৰচ হয় ইয়াৰ তুলনাৰ বাবে অসমত 2025-26ৰ বাজেটত হেল্থ এণ্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে 5,393 কোটি লাভ কৰিছে আনহাতে ডক্টৰ বাণীকান্ত কাকতি মেৰিট ৱাৰ্ড য'ত চৰকাৰে হায়াৰ ছেকেণ্ডাৰীত 80% লাভ কৰা শিক্ষাৰ্থীক উচ্চ শিক্ষাৰ কাৰণে উৎসাহ দিবৰ বাবে স্কুটাৰ প্ৰদান কৰে 2024 বৰ্ষত এই আঁচনিৰ অধীনত প্ৰায় 48,000 গৰাকী শিক্ষাৰ্থীক আৰু 2025 বৰ্ষত প্ৰায় 11,000 গৰাকীক চৰকাৰে বিনামূলীয়াকৈ স্কুটাৰ প্ৰদান কৰিছে যাৰ বাবদ শ কোটি টকাৰ খৰচ হৈছে কিন্তু সঁচাকৈ এনেধৰণৰ লাক্সাৰী আইটেম বিনামূলীয়াকৈ দিয়াটো ছ'চিয়েল ৱেলফেয়াৰে নে এনে আঁচনিয়ে নিশ্চয় ছাত্ৰ ছাত্ৰীক উচ্চ শিক্ষাৰ বাবে উৎসাহ যোগায় কিন্তু বহু সমস্যা এতিয়াও লেহেমীয়াকৈ সমাধান হৈ আছে যেনে এতিয়াও বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষকৰ অভাৱ কিন্তু কিছুমান শিক্ষা বা স্বাস্থ্যৰ লগত জড়িত আঁচনি প্ৰশংসাৰ বিষয় আপুনি এই আঁচনিবোৰৰ বিষয়ে কি ভাবে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক